Hi guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু যেহেতুকে মই ভিডিঅ'বোৰ এটা স্পেচিয়েল দিনত লৈ আহোঁ আপোনালোকৰ মাজলৈ আজিও এটা স্পেচিয়েল দিন আছে আজি হৈছে আমাৰ কলেজৰ ডিপাৰ্টমেণ্ট ৱাইজ ফেচাৰ্ছ আৰু আজিৰ দিনটোত কি হয় আপোনালোক সকলোকে দেখাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আহিবলৈ পাহৰি গৈছিলোঁ সেইবাবে ইয়াতে ষ্টাৰ্ট কৰিছোঁ গতিকে চাই থাকক সন্মানীয় মহোদয়া অসমৰ বিভাগৰ কলম পালো এটা কথা আমি গৌৰৱবোধ কৰোঁ যেতিয়া অসমীয়া বিভাগত আমাৰ প্ৰায় ৩০০-৪০০ ল'ৰা ছোৱালী মই ইণ্ডিয়ান লিটাৰেচাৰ বুলি কওঁ সকলোৰে মনলৈ এই প্ৰশ্ন আহিব যে ভাৰতীয় সাহিত্যটো কেনেধৰণৰ আমি জনা বা শুনা সাহিত্যবোৰ যে আৰু আমাৰ তাৰমানে ভোক লাগিলে লগাতে আমি কুৰকুৰি খাইছোঁ হাতে কুৰকুৰি খাই আছে আৰু গাইজ তাৰমানে ফটো উঠাতে ব্যস্ত তাৰমানে আমিও এটা দুটা উঠিছোঁ আৰু হাই আজি বহুত ভাল লাগিছে আমাৰ মানে ফেচাৰ্ছ আৰু গাইজ সেই বোলে মোৰ একাউণ্টৰ কাৰণে কিবা এটা কথা কৈ দিয়ে ব্ৰহ্মাৰে পুত্ৰ তুমি সৃষ্টিৰে Por
খাব আহিছোঁ। আমাৰ কেণ্টিনত আৰু ভাত খাই উঠি আমি অকণমান জিৰালোঁ আৰু তাৰে পিছৰ পৰা ষ্টাৰ্ট হ'ল আমাৰ ৰেগিং। তুমি সঁচাই বহুত ধুনীয়া, তোমাক দেখা পালে সঁচাই মনটো বহুত ভাল লাগে। যেতিয়া তোমাক মুখনি দেখো তেতিয়াই জড়িত গাবলৈ মন কৰে। তোমাক মোৰ এই ৰক্তাক্ত হৃদয়ৰ ৰঙা গোলাপৰ ফুল পোৱা যেন তোমাৰে নামত কৰা। জীৱনৰ সমস্ত সুখ যেন তোমাৰ সেই নিচিনীয়া হাঁহিতে লাভ কৰোঁ। তোমাৰ সেই হাঁহিতে সদায় নিচিনীয়া হৈয়ে মই বিকালৰ আলোচনাত লুকাই ৰাখোঁ। এটি তোমার প্রেম পাগল হতে ছিল। I don't know. এতিয়া আমি লাহে লাহে যাই থাকোঁ আৰু মানে শেষ হোৱা নাই তথাপিও আমি যাওঁ আৰু মানে পিছলৈকে আৰু ৰেগিং কৰিব নহয় মানে ৰেগিং কৰিলেও কথা নাই কিন্তু আন্ধাৰ হৈ যায় আন্ধাৰতে আৰু তেনেকৈ যাওঁ বাছখন নাথাকিব নহয় ঘৰলৈতো যাবই লাগিব গতিকে বাই বাই
ঘৰ আহি পালোহি এতিয়া ড্ৰেছ চেঞ্জ কৰোঁ আৰু এইটোৱে আছিলে যে ভিডিঅ' আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে আপোনালোকক কৈছোঁ যদি এইটো আজি ডিপাৰ্টমেণ্ট ৱাইজ ফ্ৰেছাৰ্ছ আছিল আমাৰ এছামিজ ডিপাৰ্টমেণ্টৰ পৰা সাহিত্য চৰা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল দিনটো এনেকৈ গ'ল আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তেতিয়াহ'লে বাই বাই